আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে আজি সকলোৱে ৮০ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস পালন কৰিলে। আমি সকলো বহুত প্ৰাউড ফিল কৰিছোঁ, কাৰণ আমি স্বাধীন দেশৰ নাগৰিক। আমি এনেকুৱা এখন দেশত বসবাস কৰোঁ যিখন দেশৰ নাম হৈছে ভাৰতবৰ্ষ, য'ত আমি সকলো ভাষা ভাষীৰ লোকে, সকলো ধৰ্মাৱলম্বীৰ লোকে একগোট হৈ মিলিজুলি বসবাস কৰোঁ। ভগত সিং আছিলে ভাৰত মাতৃৰ সঁচা সন্তান। বিপ্লৱৰ আন এটা নামেই হৈছে ভগত সিং। এই ভগত সিঙৰ জন্ম হৈছিলে 1907 চনৰ 27 ছেপ্টেম্বৰত পঞ্জাৱৰ এটা দেশপ্ৰেমিক পৰিয়াল। শ্বহীদ ভগত সিঙৰ বাল্যকালৰ পৰাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছিলে, আৰু সেইকাৰণে তেওঁ অতি কম বয়সতে ভাৰতীয় স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। ভগত সিঙে নজোৱান ভাৰত সভা গঠন কৰি লাখ লাখ নজোৱানক অৰ্থাৎ ডেকা ল'ৰাবিলাকক আকৰ্ষণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত এক নতুন মাত্ৰা দিছিলে। ব্ৰিটিছৰ কলা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ভগত সিঙে ব্ৰিটিছৰ সেই সময়ৰ যি এছেম্বলি আছিলে, এছেম্বলি হাউচত বোমা নিক্ষেপ কৰিছিলে। কিন্তু ভগত সিঙৰ এইটো উদ্দেশ্য নাছিল যে সেই বোমাৰ জৰিয়তে কাৰোবাক তেওঁ ক্ষতি কৰা। তেওঁৰ উদ্দেশ্য আছিলে, তহঁত ব্ৰিটিছ, আমিবোৰ ভাৰতীয়, তহঁত আমাৰ দেশ এৰি গুচি যা, আৰু আমাক তহঁতে যিখিনি শোষণ কৰিছ, লাঞ্ছিত কৰিছ, তহঁতে আমাৰ ওপৰত যিখিনি উৎপীড়ন কৰিছ, সেইবিলাক আমি আকৌ সহ্য কৰিব নোৱাৰোঁ। এয়াই আছিলে ভগত সিঙৰ এক সুদৃঢ় চিন্তা। শ্বহীদ ভগত সিঙে প্ৰায়ে কৈছিলে, মোক হত্যা কৰিব পাৰে, কিন্তু মোৰ আদৰ্শক কেতিয়াও হত্যা কৰিব নোৱাৰে। 1931 চনৰ 23 মাৰ্চত লাহোৰৰ জেলত ভগত সিঙক ফাঁচি দিয়া হয়, আৰু এই ভগত সিঙৰ লগতে ভাৰতৰ আৰু দুগৰাকী সুসন্তান সুখবীৰ আৰু ৰাজগুৰুকো ফাঁচি দিয়া হয়। ভগত সিঙক যেতিয়া ফাঁচি দিয়া হৈছিলে, তেওঁ কিন্তু কেতিয়াও সেইখিনি সময়তো ভয় কৰা নাছিলে। তেওঁ হাঁহিমুখে ফাঁচি কাঠৰ ৰছীত চুম্বন কৰিছিলে আৰু হাঁহি হাঁহি দেশ মাতৃৰ কাৰণে শ্বহীদ হৈছিলে। এইগৰাকী মহান ব্যক্তিক আমি আজি ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে সুঁৱৰিছোঁ। আৰু মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এইটোৱেই ক'ব খুজিছোঁ যে যদি আমাৰ এনেকুৱা ব্যক্তিসকল নাথাকিলেই হয়, তেতিয়াহ'লে ভাৰত আজি হয়তো স্বাধীন নহ'ল হয়।